গছৰ পকা ন আৰু পিঠা একদম মস্ত মস্ত এটা এই পিঠা আমাৰ ঘৰত বনোৱা পিঠাৰ 4 গুণ মই ডাঙৰ বনাই ভাল পাওঁ হয় 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 আৰু মই নিজে নাখাওঁ পিঠা লাডু মই ভাল নাপাওঁ নাৰিকল দি বনাইছে নে তিল দি নাৰিকল দি নাই মই বেলেগক খুৱাই বেলেগক দি ভাল পাওঁ আইতাই বনোৱা পিঠা এটা খাম এটা খাব নোৱাৰিম আধা খাম আধা খাব লাগিব কাৰণ মস্ত পিঠা এতিয়া চিনাকি হৈছে এতিয়া চিন্তাই নকৰিব এই মই আপোনাক পিঠা খুৱাম মই পিঠা বনালে লাডু বনালে ফোন কৰি মাতিম তেতিয়া আহিব কালি ডিচি ছাৰে ক'লো কল নিবনে বোলে কল নিনো আইতা মই বোলো পিঠা বোলে মই পিঠা ভাল পাওঁ লাডু ভাল পাওঁ পিঠা 4টা দিয়ক মই অকলেহে থাকোঁ আৰু লাডু 4টা দিয়ক মই দি পঠাইছোঁ আৰু কমলা দি পঠাইছোঁ নমস্কাৰ এগৰাকী বিশেষ আইতাৰ বাসগৃহত মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ মাছ ৰৌমাৰীৰ এই আইতাৰ গৃহত আজি আহিছোঁ আপোনালোকে স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতাক আপোনালোকে চিনি পায় গহপুৰৰ কনকলতা আৰু আন এগৰাকী কনকলতা মুক্তি যুঁজাৰু আৰু স্বাধীনতা সংগ্ৰামী ঢেকিয়াজুলিৰ মাছ ৰৌমাৰীৰ কনকলতা দাস এই আইতাৰ বাসগৃহত বৰ্তমান মই উপস্থিত আছোঁ আৰু আপোনালোকে জানি আচৰিত হ'ব যে আইতাই বৰ্তমান বয়স হৈছে 100 বছৰ শতায়ু গৰকিছে মৰমৰ আইতাগৰাকীয়ে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা আইতাগৰাকীক অতিকৈ বয়সীয়াল ভোটাৰ হিচাপে স্বীকৃতি প্ৰদান কৰি থৈ গৈছে যোৱাকালি আৰু আজি আমি আইতাৰ বাসগৃহত আহিছোঁ আৰু আইতাৰ এটা সেৱা লৈ ল'ব বিচাৰিছোঁ আশীৰ্বাদ কৰিব আইতাক আৰু আইতাই আচৰিত হ'ব আপোনালোকে জানি যে আইতাই নিজেই এই ঘৰটোত বাসগৃহটোত অকলে থাকে আইতাৰ লগত অইন কোনো নাথাকে অকলে এই বাসগৃহটোত আইতাই জীৱন নিৰ্বাহ কৰি আহিছে সকলো কাম নিজেই কৰে ভাত বনোৱাৰ পৰা আদি কৰি কাপোৰ ধোৱাৰ পৰা আদি কৰি ঘৰ মোচা চাফা কৰাৰ পৰা আদি কৰি সকলো কাম আইতাই নিজেই কৰে মই ঘৰটো দেখুৱাই ল'বলৈ বিচাৰিছোঁ আপোনালোকে চাওক ভিতৰৰ চৰা এয়া আইতাৰ বাসগৃহ কি সুন্দৰকৈ পৰিপাটিকৈ সজাই পৰাই তুলিছে এয়া সজাই পৰাই থৈছে আইতাই বাসগৃহটো ভিতৰ দেখিলেই গম পায় চাৰিওফালে আপোনালোকে ইয়াতে কোনো ধূলি মাকতি নাপাব মকৰা জাল নাপাব ওপৰত মই দেখুৱাইছোঁ মানুহ ভৰি থকা ঘৰ এখনতেই ওপৰত যদি দেখা পায় আপোনাৰ মকৰা জালেৰে ভৰি থাকে কিন্তু আইতাৰ ঘৰত এডাল মকৰা জাল আপোনালোকে দেখা নাপাব মকৰাৰ জাল নাই কাৰণ আইতাই 100 বছৰ গৰকিছে মই কৈছোঁ শতায়ু গৰকা আইতাই কিন্তু গোটেই ঘৰটোৱে অতিকৈ পৰিপাটিকৈ ৰাখিছে অতিকৈ সুন্দৰকৈ ৰাখিছে আৰু সকলো কাম নিজে কৰে মই কৈছোঁ নহয় আইতাই সকলো কাম নিজে কৰে আৰু আইতাই আজি মোক খাবলৈ দিছে এয়া চাওক পিঠা পিঠা আপোনালোকে চাওক আজিকালি আমাৰ মা ভণ্টিহঁতে পিঠা বনায় এনেকুৱা পিঠা নহয় সৰু সৰু আপোনালোকে আকৃতিটো চালে গম পাব চাইজ চাওক দেখিছে এক বিত্তা মই দেখাব বিচাৰিছোঁ এক বিত্তা হ'ব এনেকৈ হাতৰ মই দেখুৱাইছোঁ মোৰ হাত ডাঙৰ দেখিছে কিমান প্ৰকাণ্ড পিঠা আইতাই বনাইছে কি সুন্দৰকৈ দেখিছেনে কল দিছে লগত মোৰ ঘৰৰ কল বোলে ঘৰতে পকা কল কি ধুনীয়াকৈ দিছে আইতাই মানে কি ক'ম আৰু আইতাক ক'বলৈ ভাষা নাই ইমান ধুনীয়াকৈ আইতাই পিঠা বনাইছে বা অকল পিঠা বনাই নাই প্ৰত্যেকটো সামগ্ৰী সুন্দৰকৈ আইতাই বনাই আৰু সকলোকে খুৱাই আচলতে ভাল পায় আইতাই কি কয় খুৱাই ভাল পায় মই খুৱাই ভাল পাওঁ দি ভাল পাওঁ মানুহক আহিলে মৰম দিব মই পাৰোঁ সন্মানো দিওঁ আৰু যোনে আহে মোকো মৰম দি যায় সন্মান কৰি থৈ যায় মই সেইফালৰ পৰা সুখী আইতাৰতো 100 বছৰ হৈ গ'ল স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল হয় ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল সিহঁতে আৰু ব্ৰিটিছবিলাকে এই গাঁৱৰ মানুহবিলাকক থাকিবলৈ নিদিয়ে কত অত্যাচাৰ কৰে মাৰিম কাটিম বুলি ভাবুকি দিয়ে বন্দুক দি গুলিয়ায় এইবিলাক তাৰ ভয়ত মানুহে পলাই ফুৰিছিলে গছৰ তলে বাঁহৰ তলে জংঘলত ব্ৰিটিছ আৰু ঘূৰি ফুৰে এনেকৈ আৰু এইবিলাক মহাত্মা গান্ধী আৰু স্বাধীন কৰি দেশখন আৰু ব্ৰিটিছ খেদি
স্বাধীন কৰি থৈ গ'ল। হয় হয়, আপোনাৰ পিতৃওতো মুক্তিযুঁজাৰু আছিলে। মুক্তিযুঁজাৰু গতিকে আমাৰ মহেন্দ্ৰ দাস আছিল আৰু মোৰ দেউতাৰ মহেন্দ্ৰ দাসৰ ল'ৰা ছোৱালী সকলোৱে এই সংগ্ৰামৰ স্বাধীনতা সংগ্ৰামত জড়িত আছিল আৰু জড়িত থাকিও ভাল পায়, ঢুকি পোৱাৰ দৰে লাগিব। আইতাই ধৰক এতিয়া খোৱা বোৱাৰ কথা আছে নহয়, ভাতৰ কথা আছে, ধৰক যিকোনো সামগ্ৰী আপোনাৰ কাপোৰ কানিৰ পৰা যিকোনো সামগ্ৰীবোৰ কিনিবৰ কাৰণে আপোনাৰ টকাৰ দৰকাৰ, টকা বহুত লাগে। এই টকাখিনি আপুনি ক'ৰ পৰা যোগাৰ কৰে, কেনেকৈ? এতিয়া ক'লোৱে আৰু মোৰ দেউতাই 9 বিঘা মাটি দি থৈ গৈছে আৰু বিল্ডিংটোৰ 2 কঠা মাটি দি থৈ গৈছে, মোৰ নামত নামজাৰি আছে, মই নিজে খাজনা মাৰোঁ আৰু সেই ধান মই বিক্ৰী কৰোঁ। চৰকাৰৰ ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ড লৈ মই 5 কেজি চাউল পাওঁ, এনেকে মিলি জুলি চলি আছো আৰু ঘৰৰ আৰু চৰকাৰৰ মিলি। মই নিজেই যাম, ঢেকীয়াজুলি মৌজা, জ্যোতিষ শইকীয়া আমাৰ ঢেকীয়াজুলি মৌজা। তাৰপিছত আৰু মই এনেকে চলি আছো আৰু উপায়তো নাই, চলিবতো লাগিবই। খাজনা মই নিজে মাৰিবলৈ যাওঁ, বেংকত অৰুণোদয় আঁচনিৰ পইচা উলিয়াবলৈ যাওঁ, বজাৰ কৰিবলৈ যাওঁ। এতিয়া মোক কোনেও কৰিও নিদিয়ে আৰু কোনেও মোক এইবিলাক চাবলৈও নাহে, কেনে আছ বুলি সুধিবলৈও নাহে। এয়া আৰু মোৰ জীৱন। আৰু হেৰি এটা যঁতৰ দেখিছো আপোনালোকৰ ঘৰত, যঁতৰটো কোনে কাক দিছিলে? জাতিৰ পিতা মহাত্মা গান্ধীয়ে কপাহ কাটিবলৈ মাতিছিলে ঢেকীয়াজুলিত মোৰ দেউতাক আৰু গাঁৱৰ মানুহক। গাঁৱৰ মানুহ কোনেও আগবাঢ়ি নগ'ল, মোৰ দেউতাই আগবাঢ়ি গ'ল। মোৰ দেউতাই কৈছে বোলে আপোনাৰ আগ্ৰহ আছে, হেৰি আগ্ৰহ আছে কাৰণে আপুনি আগবাঢ়ি আহিল, গতিকে আপুনি যঁতৰটো লৈ যাওক, আপুনি গাঁৱৰ মানুহক কপাহ কাটি দেখুৱাব আৰু মোৰ আদৰ্শ আপুনি শিকাব, আপুনি নিজেও ল'ব বুলি যঁতৰটো দেউতাক জাতিৰ পিতা মহাত্মা গান্ধীয়ে দি পঠাইছিলে। সেই যঁতৰত আমি মোহৰা ফুৰাই কাপোৰ বৈছিলোঁ। মইতো সকলো জানো, এৰী সূতা কাটিব জানো, কপাহ কাটিব জানো আৰু ফুল তুলিবও জানো, কেঁচ বাচিবও জানো, মই নজনা কাম একো নাই। আৰু স্কুল নাই কাৰণে মই পঢ়া শুনা কৰিব নোৱাৰিলোঁ। মই LP পাছ, হয় LP পাছ, কিন্তু সপোন এতিয়া বহুত দেখিলোঁ, সপোন আৰু মোৰ বাস্তৱ নহ'ল পঢ়া শুনা নাই কাৰণে। আইতাই মই জনাত আপুনি সপোন দেখিছিলে, ৰাজনীতি কৰাৰো সপোন দেখিছিলে, জনপ্ৰতিনিধি হোৱাৰ, এইটো অকণমান ক'ব নেকি? মই সপোন দেখিছিলোঁ মন্ত্ৰী MLA হোৱাৰ, কিন্তু মন্ত্ৰী MLA হোৱাৰ সপোন দেখিলেইতো নহ'ব, মই ৰাইজৰ কাম কৰি ভাল পাওঁ, সেইকাৰণে মই মন্ত্ৰী MLA সপোন দেখি আছিলোঁ। কিন্তু মোৰ শিক্ষা দীক্ষা নাই, মই কেনেকৈ মন্ত্ৰী MLA হ'ম, সেইকাৰণে মোৰ সপোন এতিয়াও বাস্তৱ নহ'ল। মই ভাবি থাকোঁ বোলে মই যদি পঢ়া শুনা জানিলোঁ হয়, ময়োতো মন্ত্ৰী MLA হ'লোঁ হয়, ৰাইজৰ কাম কৰিবলৈ পাৰিলোঁ হয়। মই নোৱাৰা নহয়, মই ৰাইজৰ কাম পূৰা কৰিলোঁ হয়। এতিয়া মানুহে মন্ত্ৰী MLA ৰাইজৰ খোজ খাজহে লয়। মই পাৰিলে মোৰ দৰমহাৰ পৰাহে দিলোঁ হয়, মই খোজ খাজ নাখাওঁ, মই এনেই কৰিলোঁ হয় ৰাইজৰ কাম। এতিয়া আৰু সপোন দেখা আৰু সপোনেই হৈ থাকিল, বাস্তৱ নহ'ল। কালিতো বহুত মানুহ আহিছিল, জিলাৰ আয়ুক্ত আহিছিল, গতিকে কিমান মান মানুহ আহিছিলে কালি? কালি 70জন মান মানুহ। 70জন মান? মানে দেখিছো 70জন মানুহে আপোনাৰ ঘৰতে খাই গৈছে, চাহ খাইছে? মোৰ ঘৰতে খাই গৈছে। আপুনি নিজে বনাইছে পিঠা? পিঠা মই নিজে বনাইছো, লাড়ু বনাইছো আৰু কল মোৰ নিজৰ ঘৰৰ গছত পকা, সাৰ সুৰ নিদিয়া। তাৰ দ্বিতীয়তে মই কাজু খাই ভাল পাওঁ, আখৰু খাই ভাল পাওঁ, সেইবিলাক আনিছো, চবকে দিছো। আৰু 70জন মানুহক আপুনি নিজে চাহ পানী যোগান ধৰিছে, আপ্যায়ন কৰিছে? অলপ সহায় কৰি দিছে নে কোনোবা? দিছে, সেইটো সহায় কৰি দিছে। মই অকল ডিচি চাৰটোহে মই বনাই আনি দিছো, কিন্তু বাকীখিনি মই এই ঢেকীয়াজুলিৰ বোৱাৰী আৰু এই ৰৌমাৰীৰ বোৱাৰী, তেওঁলোকক মই কৰিবলৈ এৰি দিলোঁ। আৰু ডিচি চাৰে কৈছে আপুনি ভাগৰি গৈছে, আহক সেইবিলাক কৰি দিব, মাত্ৰ মোৰখিনি মোক দিলে হ'ল আপোনাৰ নিজ হাতে। ছাৰে তেনেকৈ কৈছে বোলে আপুনি নিজ হাতে বনোৱাহে মই খাম। সেইকাৰণে পিঠাও মই নিজ হাতে বনালোঁ, লাড়ুও বনালোঁ, মই নিজে পিঠাগুড়ি খুন্দি আনিছোঁগৈ।
কেক এটা দিছে আৰু মোক কাপোৰ এযোৰ দিছে আৰু এডিচি ছাৰে মোক কাশ্মীৰ শ্বল এখন দিছে আৰু বাকী কিবা কাগজ চাগজ দিছে নেকি কাগজ চাৰ্টিফিকেট এখন দিছে চাৰ্টিফিকেট এখন দিছে দিয়াত বোলে মই পঢ়ি শুনাম বুলি ক'লে মোক ওচৰতে সাৱটি লৈছে হাতখনেৰে এখন হাতেৰে লৈ পেলাই এখন হাতেৰে লৈ পঢ়িছে কিবা শব্দ এটা বোলে লাষ্টত ভুল আছে ভুলটোৰ কাৰণে শুদ্ধ কৰিবলৈ ডিচি ছাৰে লৈ 3 দিনৰ পিছত বোলে কোনোবা মানুহ পঠাই মোৰ ঘৰত দি যাব আৰু মই মৰিলেও বোলে সেইখন চাৰ্টিফিকেট অমৰ হৈ থাকিব সেই কথা ছাৰে কৈ গৈছে আৰু কৈছে দেখা বা শুনাটো একো অসুবিধা নাই মই ভালকে দেখো কাণৰ মই ভালকে শুনো কিন্তু এতিয়া মোৰ এই কমৰটো চিধা হ'ব নোৱাৰো কাৰণে মোৰ এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট হোৱাত মোৰ এই হাতখন খেলি মেলিকে ভাঙিলে এতিয়া বয়সৰ ফালৰ পৰা বোলে ডক্টৰে অপাৰেশ্যন কৰিব নোৱাৰে এতিয়া মই কৈছিলো মই মাটিকে বিক্ৰী কৰি পেলাই মই পাটনাৰ যাম কৈছে বোলে কষ্টহে পাব যাব নালাগে আইতা এনেকেই থাকক বুলি ক'লে এই আৰু মোৰ ধৰক এক্সিডেণ্টটো নোহোৱা হ'লে আপুনি ধৰক আৰু বেলেগ একোৱেই নাছিল মোৰ হাই প্ৰেছাৰ নাই ল' প্ৰেছাৰ নাই চুগাৰ নাই গেষ্ট্ৰিক নাই মোৰ এনেকুৱা হৈছে আৰু পেটৰ কোনো গণ্ডগোল নাই মই যি খাওঁ তাকেই হজম কৰিব পাৰোঁ আইতা আজি 100 বছৰ সম্পূৰ্ণ কৰিলে চকুৰেও সুন্দৰকৈ দেখা পায় কাণেৰেও শুনে একো ৰোগেই আচলতে আইতাৰ নাই কেৱল অকণমান এক্সিডেণ্ট এটা হৈছিল এক্সিডেণ্ট হোৱাৰ কাৰণে হাতখনৰ কাৰণে অকণমান অসুবিধা পায় আইতাই আমি পুনৰবাৰ আইতাৰ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আপুনি আৰু বহুদিন জীয়াই থাকিব আৰু সুস্থভাৱে থাকিব সবলভাৱে থাকিব যাতে নিজেকে চলি ফুৰি থাকিব পাৰে এনেকুৱাকৈ থাকিব তাৰে কামনা কৰিলোঁ আইতা আপোনালোকে আৰু আগুৱাই যাওক ঈশ্বৰে ভালে ৰাখক মই সেইটোৱে কামনা কৰিছোঁ মই আশীৰ্বাদ কৰিছোঁ মোৰ আশীৰ্বাদ দিয়াই থকা চবে সদায় থাকিব মই আগুৱাই যাবলৈ কৈছোঁ আৰু